এইখন হ'ল নন ফাৰ্মৰ ফৰ্ম হয়। আমি ইয়াত মানে চাব কেটেগৰীটো লৈছোঁ টেইলাৰিং। নামটো হৈছে ৰুণজুণ চুতীয়া বৰুৱা। আপোনালোকৰ যি নাম সেই নামমতে আপোনালোকে দিব। কণ্টেক্ট নাম্বাৰ তেনেধৰণে দিব। গোটৰ নাম আৰু তাত MIS কোড ইয়াত ভৰাব। তাৰপিছত ভিঅ' আপোনালোকৰ যি সেইটো দিব। ডিষ্ট্ৰিক্টটো আপোনালোকৰ যি হয় সেইটোৱে দিব। ব্লকটো তেনেধৰণে দিব। আৰু কাৰেণ্ট এনুৱেল ইনকম আমি ইয়াত দেখাইছোঁ 60,000 টকা। আৰু আপোনালোকৰ যি হয় আপোনালোকে সেইটোৱে দিব। তাৰপিছত ইয়াত আহিলে আপুনি ব্যৱসায়টো আগৰ পৰা কৰি আছে নে নতুন ব্যৱসায় কৰিছে। যদি আগৰ পৰা কৰি আছে আপুনি এক্সিষ্টিংটো দিব লাগিব। আৰু ব্যৱসায়টো যিহেতু আমি টেইলাৰিং কৰিছোঁ সেইটো কাৰণে আমি টেইলাৰিং দিছোঁ। আৰু যদি নতুনকৈ কৰিছে নিউ বুলি দিলেই হ'ব। ইয়াত আপুনি আৰু ব্যৱসায় নামটো দিলেই হ'ব। তাৰপিছত ইয়াৰ পিছত আহিলে ইয়াত কি ব্যৱসায় কৰিছে আমি টেইলাৰিং কৰিছোঁ। তাৰপিছত ইয়াত অপশ্যনটো দিছে 1 নম্বৰ অপশ্যনত দিছে আপুনি আপোনাৰ ব্যৱসায়টো কেনেধৰণে আগবঢ়াই লৈ যাব। আমি দিছোঁ আমাৰ গোটৰ যেতিয়া মিটিং হ'ব, সেল্ফ হেল্প গ্ৰুপৰ মিটিঙত আমি কথাটো জনাম, ভিঅ' মিটিঙত জনাম, তাৰপিছত CLF মিটিঙত আমি জনাম বুলি ইয়াত আমি দেখাইছোঁ। আৰু ব্যৱসায়টো আপুনি ঘৰৰ পৰা কৰিব নে আপুনি দোকান দিব। মই যিহেতু ঘৰৰ পৰাই ব্যৱসায় কৰি আছোঁ সেইটো কাৰণে মই ঘৰৰ পৰাই দেখাইছোঁ, এট হোম দেখাইছোঁ ইয়াত। তাৰপিছত আহিলে ইয়াত অপশ্যন এটোত আহিলে এই অপশ্যনৰ ভিতৰত আহিলে অন ফাণ্ডছ। অন ফাণ্ডছটো আহিলে আপুনি কিমান টকা নিজৰ ফালৰ পৰা আপুনি ইয়াত ব্যৱসায়টোত আৰম্ভ কৰিছে বা লগাইছে। মই ইয়াত লগাইছোঁ 10,000 টকা। আৰু আমাক এতিয়া যিহেতু দিছে 10,000 টকা, ইয়াত 10,000 টকা হৈছে। তাৰপিছত বেংক লোন আপুনি লৈছে নেকি, যদি লৈছে লোৱাটো দেখাব, এমাউণ্টটো ভৰাই দিব। তাত যদি নাই লোৱা এনেকৈ 8ডাল পাৰি দিব। আৰু আদাৰ আপুনি আৰু বেলেগৰ পৰা কিবা পইচা খটাইছে নেকি আপোনাৰ ব্যৱসায়টোত, যদি নাই খটোৱা এনেকৈ ব্লেংক দি দিব। টোটেল আমি এই 10,000টোৱে আৰু এই 10,000টোৱে প্লাছ কৰি আমি 20,000 টকা পালোঁ। ঠিক আছে, আমাৰ 1 নম্বৰটো শেষ হ'ল। এতিয়া আমি ছেকেণ্ড বি নম্বৰ অপশ্যনলৈ আহিলোঁ। বি নম্বৰ অপশ্যনত হৈছে ফিক্স কেপিটেল। ফিক্স কেপিটেল লিখাই থাকিব আপোনাৰ ফাৰ্নিচাৰ লাগিব, ইলেক্ট্ৰিচিটি লাগিব, তাৰপিছত আপোনাৰ মেচিন লাগিব বা যি লাগে আৰু এক্সট্ৰা। ইয়াত মোৰ ব্যৱসায়টোত মই আৰম্ভ কৰোঁতে লগাইছিলোঁ 15,000 টকা। ঠিক আছে, এইটো মই 15,000 দিছোঁ। আৰু আপুনি ইয়াত কাম কৰোঁতে ধৰক ইয়াত কি আছে মেটেৰিয়েল, তাৰপিছত ৰেণ্ট, ইলেক্ট্ৰিচিটি বাৰু কি আৰু অন্যান্য যি খৰচ হয় আপুনি ইয়াত দেখাব। ইয়াত মই 3,000 টকা খৰচ হৈছে, মই 3,000 টকা দেখাইছোঁ। আৰু এই দুটা অপশ্যন প্লাছ কৰি যিটো পাইছোঁ ইয়াত আমি বঢ়াইছোঁ 18,000 টকা। তাৰপিছত আহিলে চি নম্বৰ অপশ্যনটোত। চি নম্বৰ অপশ্যনটোত এইকেইটাত আমি একো ভটোৱা নাই, সেইটো কাৰণে মই ইয়াত ব্লেংক দিছোঁ। এই দুইটাত মই ব্লেংক দি দিছোঁ। তাৰপিছত ইয়াত 3 নম্বৰ অপশ্যনটোত আছে মই ব্যৱসায়টোৰ পৰা আমি কিমান আশা কৰিম, মানে কি পাম, নিজকে কি লাভ হ'ব ভাবিছোঁ। সেইটো কাৰণে মই ভাবিছোঁ মোৰ ফালৰ পৰা মই 50,000 টকা এটা পাম বুলি ভাবিছোঁ। সেইটো কাৰণে মই 50,000 টকা দিছোঁ। তাৰপিছত আৰু আদাৰ ইনকম আপুনি আৰু বেলেগ এটা ছাইডৰ পৰা ইনকম কৰিব নেকি। মই ইয়াৰ পৰা 5,000 টকা বছৰটোত ইনকম কৰিম বুলি ভাবিছোঁ। সেইটো কাৰণে টোটেল আৰু 50 আৰু 5,000 যোগ কৰি 55,000 টকা হ'ল। ঠিক আছে। তাৰপিছত ডি নম্বৰ অপশ্যনটোত দিছে নেট প্ৰফিট। নেট প্ৰফিটত কেনেকৈ উলিয়াব লৈছে ইনকমটো আৰু এক্সপেঞ্চেছটো। ইনকম আমি কিমান কৰিম, ইনকমটো আমি কৰিম, আমাৰ ইনকমটো হৈ গ'ল 55,000 টকা। ঠিক আছে। তাৰপিছত আকৌ মাইনাছ কৰিবলৈ কৈছে নহয় বি নম্বৰ অপশ্যনটো C-B। চিটোত আছে 55,000 টকা আৰু মাইনাছ বিটোত হ'ব 18,000 টকা। এই দুটা মাইনাছ কৰি পালোঁ আমি 37,000 টকা। ঠিক আছে, ইয়ালৈকে আপোনালোকে বুজি পাইছে। তাৰপিছত এতিয়া ই নম্বৰ অপশ্যনটো আছে টোটেল এনুৱেল ইনকম অফ দ্য মেম্বাৰ। ইয়াত কাৰেণ্ট ইনকম প্লাছ নেট প্ৰফিট। মই যিহেতু আগৰ পৰা মোৰ টেইলাৰিং দোকান আছে, মই ইনকম কৰি আছোঁ, সেইটো কাৰণে মোৰ কাৰেণ্ট ইনকমটো মোৰ 60,000 টকা। ঠিক আছে, ওপৰত মই লিখি দিছোঁ 60,000 টকা প্লাছ। আৰু এতিয়া যিহেতু মই এইটো প্ৰফিট হৈছে মই দেখাইছোঁ, যিহেতু পাম বুলি ভাবিছোঁ 37,000, এই দুটা প্লাছ কৰি মোৰ মাহেকৰ ইনকমটো হৈছে 97,000। ঠিক আছে, বছৰেকৰ ইনকমটো 97,000। আৰু যদি আপোনালোকে ব্যৱসায়টো নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি এইটো দিব নালাগে, আপুনি এইটোৱে 37,000টো ইয়াত দিব লাগিব। ইয়াত ছাবমিটেড বাই ইয়াত চাইনটো লিখিব দিছে। ইয়াত চাইনটো আপোনালোকৰ মাৰিব। আপোনালোকে চাইনটো যেনেধৰণে মাৰে, যেনেকৈ ধৰক আগৰ আমাৰ যিখন ফৰ্ম দিছে সেই মেইন ফৰ্মখনত যেনেকৈ চাইনটো মাৰিছে তেনেকৈ মাৰিব। আৰু নেক্সট ইয়াত আপোনাৰ নামটো লিখি দিলে হ'ব। ইয়াত যেনেকৈ ৰুণজুণ চুতীয়া বৰুৱা তেওঁ মাৰিব, তেওঁ যেনেধৰণে চাইন মাৰে তেনেধৰণে মাৰিব। আৰু নামটো ৰুণজুণ চুতীয়া বৰুৱা বুলি সম্পূৰ্ণকৈ লিখি দিব। ইয়াত কণ্টেক্ট ডিটেইলছটো দি দিব। আৰু ৰিমাৰ্কছত নিদিলেও একো কথা নাই, বা দিবও পাৰিব আপোনালোকে যদি কিবা ৰিমাৰ্কছ আছে। এইখন ফৰ্ম লৈছোঁ আমি কুকুৰা পালনৰ কাৰণে। ইয়াত মেম্বাৰগৰাকীৰ নাম দিব লাগিব।
ইয়াত SH গোটৰ যিটো MIS কোড আছে সেইটো ভৰাব লাগিব আৰু কাৰেণ্ট ইনকম এক্টিভিটি আপুনি কিবা কৰি আছে নেকি, ব্যৱসায় কৰি আছে নেকি? মই যিহেতু এইটো কুকুৰা পোহা ব্যৱসায় কৰি আছোঁ আগৰ পৰা, সেইটো কাৰণে কুকুৰা পোহাটো দিছোঁ আৰু মোৰ এইটো বছৰি ইনকম কিমান হয় সেইটো কাৰণে মোৰ 60,000 যিহেতু হয় মই 60,000 ভৰাইছোঁ। আপোনালোকৰ যি হয় সেইটো ভৰাব। আৰু ইয়াত কি প্লেন লিখি দিছোঁ, ইয়াত লেয়াৰ হেন মই কুকুৰা পালন কৰিবৰ কাৰণে কৰি আছোঁ যিহেতু এইটো কৰিছোঁ। তাৰপিছত এই অপশ্যনখিনি আহিলে যিহেতু আপোনালোকে দেখিব ফৰ্মেটটো থাকিবই। চিকেন কুকুৰা পোৱালি, আপোনালোকে কুকুৰা পোৱালি কিমান টকাকৈ কিনিব? মই যিহেতু 150 টকাকৈ কিনিম বুলি ভাবিছোঁ, পাম বুলি ভাবিছোঁ ওচৰতে, আৰু ইয়াত 50টা পুহিম বুলি ভাবিছোঁ। ইয়াত এই দুটা পূৰণ কৰি 7,500 টকা হ'ল। তাৰপিছত আহিলে খাদ্যটোত যিহেতু 30 টকাকৈ পাৰ কেজি পাম বুলি ভাবিছোঁ, ইয়াত 100 পেকেট লাগিব মোক, ইয়াত 3,000 টকা খৰচ হ'ব। তাৰপিছত মেডিচিন 20 টকাকৈ যিহেতু পাম বুলি ভাবিছোঁ, সেয়া 50 টকাৰ কাৰণে ইয়াত 1,000 টকা খৰচ হ'ব। আৰু ডিপ লাইটাৰ যিহেতু পানী খাবৰ কাৰণে সিহঁতক ব্যৱস্থা কৰি দিব লাগিব, তাৰ কাৰণে এটাত 500 টকাকৈ ল'ব, মই 2টা কিনিম, ইয়াত 1,000 টকা। আৰু ইলেক্ট্ৰিচিটি যিহেতু মই নিদিওঁ সেইটো কাৰণে মই অপশ্যনটো খালী ৰাখিছোঁ, যদি আপোনালোকে দিয়ে ইয়াত ভৰাই দিব। ইয়াত ভৰাই দিয়াৰ লগে লগে ইয়াত টোটেল এমাউণ্টটো বেছি হৈ যাব। ইয়াত মোৰ এতিয়া এইটো এমাউণ্ট নাই যিহেতু এইকেইটা গোটেইকেইটা যোগ কৰি মই 12,500 টকা পালোঁ। তাৰপিছত আহিলে আমি যিহেতু চৰকাৰৰ ফালৰ পৰা 10,000 টকা পাম, আৰু ইয়াত মোৰ কিমান টকা খৰচ হ'ল? ইয়াত মোৰ 12,500 টকা খৰচ হ'ল। ইয়াত মই 1,000 টকাৰ লগত আৰু 2,500 টকা যোগ দিলে টোটেল 12,500 টকা মোৰ সৰ্বমুঠ ওলাব। ঠিক আছে, এইটো হৈ গ'ল। তাৰপিছত ইয়াৰ পিছৰ অপশ্যনটোত আহিব, মই যিহেতু 50টা কুকুৰা পোৱালি পুহিম, তাত মই আশা কৰিছোঁ যে মোৰ 100 কেজি বছৰেকত মাংস ওলাব। আৰু 100 কেজি লোকেল কুকুৰাৰ দাম বৰ্তমান আমাৰ ইয়াত 380 টকা পাৰ হিচাপত চলি আছে নে পাৰ্চেল ৰেটত। এইটো তেতিয়া 100 কেজিত 380 টকাকৈ হ'লে মোৰ 38,000 টকা বছৰত ইনকম হ'ব বুলি মই ভাবিছোঁ। তাৰ পিছৰ অপশ্যনটোত আহিলে একচেপ্টেড এডিশ্যনেল ইনকম পাৰ ইয়েৰ। আৰু ইয়াৰ বাহিৰেও আপুনি যিটো ইনকম কৰি আছে 38,000 টকা ইনকম কৰিম বুলি ভাবিছে, তাৰ বাহিৰেও আপুনি আৰু বেলেগ ইনকম কৰিম বুলি ভাবিছে নেকি? যিহেতু মই মুৰ্গী পুহিছোঁ, তাৰ কাৰণে মুৰ্গী এইটো কণী পাৰিব, কণীৰ পৰা মই 2,000 টকা ইনকম কৰিম বুলি আশা কৰিছোঁ বছৰটো। তাৰ পিছৰ অপশ্যনটো আহিলে ছাবমিটেড বাই। ইয়াত আপোনাৰ নিজৰ চহীটো কৰি দিলে হ'ব, আপুনি যেনেধৰণে চহী কৰে তেনেধৰণে কৰিব। আৰু ইয়াত আপোনাৰ কোনো ধৰণৰ কাম নাই, ইয়াত ব্লক কোঅৰ্ডিনেটৰে কৰিব, এইখিনি আপুনি কৰিব নালাগে। এইখন হ'ল বিজনেছ প্লেন ফিচাৰীৰ কাৰণে। ইয়াত লিখা আছে SHG মেম্বাৰ নাম্বাৰ, ইয়াত মোৰ নামটো আপোনালোকৰ নামটো লিখিব, মই ইয়াতে উদাহৰণৰ কাৰণে লিখি দিছোঁ। আৰু ইয়াত আছে SHG MIS কোড, যিহেতু আপোনাৰ গোটৰ এটা কোড আছে, সেই কোড নাম্বাৰটো ইয়াত দিব। কাৰেণ্ট ইনকম এক্টিভিটি, আপুনি কি কৰি আছে, যিহেতু আপুনি মাছৰ ব্যৱসায় কৰি আছে, ইয়াত এইটো যিহেতু ক'লোঁ, এইটো মই SHG MIS কোডটো দিব। ইয়াত কাৰেণ্ট ইনকম এক্টিভিটি, আপুনি কি কৰি আছে, এইটো মই অকণমান এইটো আপোনালোকে ইগন'ৰ কৰিব। ইয়াত মই মীন পালন বুলি লিখিছোঁ, আৰু আপুনি সেই মীন পালন কৰি কিমান টকা উপাৰ্জন কৰি আছে। মই যিহেতু 60,000 টকা ইনকম কৰি থকা দেখাইছোঁ আৰু পাইছোঁ মই, সেইটো কাৰণে ইমানটো দেখাইছোঁ। আৰু ইয়াত আপুনি ব্যৱসায়টো নতুনকৈ আৰম্ভ কৰিছেনে আৰু ব্যৱসায়টো আৰু আগবঢ়াই নিব বিচাৰিছে? যিহেতু মই ব্যৱসায়টো আগৰ পৰা কৰি আছোঁ, সেইটো কাৰণে মই আৰু ব্যৱসায়টো মোৰ আগবঢ়াই নিব বিচাৰিছোঁ, মই সেইকাৰণে এইটো কাৰণে এক্সপেণ্ড শব্দটো ইয়াত দিছোঁ। তাৰপিছত পিছৰ অপশ্যনটোত আহিলে এইকেইটাটো আপোনালোকে চাই ল'ব। তাৰপিছত ইয়াত আহিলে এইটো প্ৰথম অপশ্যনটোত দিয়া আছে ইউনিট 5টা 5 বিল লিখিছোঁ মই। তাৰপিছত ইয়াৰ পিছতোত 800 দিছোঁ, ইয়াত 4,000 টকা যিহেতু মোৰ খৰচ হৈছে। এইটো হ'ল প্ৰথম অপশ্যনটোত আছে, ইয়াত যিহেতু মই 800 মাছ মই আকৌ ল'ম বুলি ভাবিছোঁ, ইয়াত পাৰ পিছত 5 টকাকৈ 800 পিছত 4,000 টকা হ'ব। তাৰপিছত খাদ্যৰ নামত যিহেতু যাব 30 টকাকৈ 200 পেকেট 6,000 টকা। তাৰপিছত দৰবৰ নামত 5 টকাকৈ 100 লাগিব 500 টকা। তাৰপিছত ইয়াত কাউ ডাং ফৰ কম্পজিটিং টু এনহেঞ্চ ব্লেংকেট, এইটো মাছক দিয়া, মই সিমান সবিশেষ ক'ব নোৱাৰিম এতিয়া, মই অপশ্যনটো ভৰাই দিছোঁ। যিহেতু ইয়াত 8 টকাকৈ ধৰিছোঁ, 200 পিচ হ'ব, ইয়াত 1,600 টকা হ'ব। তাৰপিছৰটো হৈছে 30 ভৰাইছোঁ, 75 30 টকাকৈ হ'ব 75 পেকেট 2,250 টকা। এই গোটেইকেইটা মই সৰ্বমুঠ যোগ কৰি পালোঁ 14,350 টকা। তাৰপিছত
তাৰ নেক্সট অপশ্যনটোত আহিলে যিহেতু আমাক 10,000 টকা দিছে আৰু মই 10,000 লগত কিমান যোগ কৰিলে এইটো হ'ব, মই 4,350 টকা যোগ কৰি টোটেল এই সৰ্বমুঠটো পালোঁ মই 14,350 টকা। আৰু এইটো হৈছে ইয়াত মই টোটেলটো লিখি, যিহেতু আমাক চৰকাৰ ফালৰ পৰা 10,000 টকা দিছে আৰু ইয়াত সৰ্বমুঠ কিমান আছে, সৰ্বমুঠ হ'ল 14,350 টকা। ইয়াত মই টোটেলটো লিখি দিছোঁ আৰু এইটোৰ পৰা 14,350ৰ পৰা 10,000টো বিয়োগ কৰি যিটো পাইছোঁ মই ইয়াত 4,350 টকা। তেতিয়া মানে এই বাজেটটোৰ লগত এইটো যোগ কৰি এই বাজেটটো মিলি গৈছে। তাৰপিছত নেক্সট অপশ্যনটো আহিলে মাছ মই 200 কেজি বিক্ৰী কৰিম বুলি ভাবিছোঁ। তাৰপিছত পাৰ কেজি 200 টকাকৈ ইয়াত 40,000 টকা মোৰ এইটো ইনকম হৈছে। মই যিখিনি মাছ মানে মোৰ নিজৰ ফালৰ পৰা কিনি আনি বিকিম, এইটোত মানে ইমান টকা পাম। আৰু যিহেতু পুখুৰী হয় তাততো লোকেলো ওলাব, কেতিয়াবা হয়তো শিঙি মাছ মাগুৰ মাছো ওলাব, সেইবিলাক বছৰেকত মানে ধৰি মেলি মই 3,000 টকা ইনকম হ'ব বুলি ভাবিছোঁ। ঠিক আছে। তাৰপিছৰ অপশ্যনটোত আহিলে আপোনাৰ নিজৰ চাইনটো কৰি দিলে হ'ব। আপুনি যেনেধৰণে চাইন কৰে তেনেধৰণে কৰিব। আপোনাৰ যিখন ফৰ্ম দিছে সেইখনত কৰা মতে কৰিব। এইখিনি আপুনি একো কৰিব নালাগে। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।